আমি স্মেক চেনেল আপোনাক স্বাগতম জনাইছোঁ। আজি এডাল চাৰ্জাৰৰ বিষয়ে আলোচনা কৰিম। চাৰ্জাৰডাল চাওক কিমান দীঘল, আচলতে প্ৰায় 2 মিটাৰমান দীঘল চাৰ্জাৰডাল। সেইটো চাৰ্জাৰডাল, এই চাৰ্জাৰডাল নেক্সট জন বুলি লিখা আছে, নেক্সট জন। আৰু ইয়াৰ ভোল্টেজ যিটো ভিতৰত সোমাব, চাৰ্জাৰটো আপুনি বৰ্ডত চাৰ্জাৰটো যেতিয়া আপুনি এনেকৈ বৰ্ডত দিব, তেতিয়া ভোল্টেজ সোমাব আপোনাৰ 110ৰ পৰা 240 ভি, মানে 110 ভোল্টেজৰ পৰা 240 ভোল্টেজ পৰ্যন্ত সোমাব। আৰু যিটো আউটপুট, মানে যিটো আপোনাৰ চাৰ্জাৰ মোবাইলত যিটো চাৰ্জ ছাপ্লাই দিব, সেইটো ছাপ্লাই দিব মানে 5 ভোল্টেজৰ পৰা 6 ভোল্টেজ, মানে 5 ভোল্টেজৰ পৰা 6 ভোল্টেজ। আচলতে 2 এমপি চাৰ্জাৰ, সেইটো আচলতে বেষ্ট, আটাইতকৈ বেষ্ট। আপুনি যিকোনো মোবাইলতে সেই চাৰ্জাৰডালৰ চাৰ্জ কৰিব পাৰে। আপুনি বেলেগ চাৰ্জাৰ যদি 1 ঘণ্টা চাৰ্জ কৰিব লাগে, এইটোৰে চাৰ্জ কৰিলে আপুনি নিশ্চয় আধা ঘণ্টাত আপোনাৰ ফুল দেখাব। আৰু যোনটো মোবাইল আপুনি 2 ঘণ্টা চাৰ্জ কৰিব লাগে, সেইটো 1 ঘণ্টাত আপোনাক হৈ যাব, এইটো গেৰাণ্টি। নেক্সট জন, সেই চাৰ্জাৰটো আপুনি নিশ্চয় কিনি লৈ ট্ৰাই কৰিব পাৰে। নেক্সট জন আপুনি নিশ্চয় কিনি ট্ৰাই কৰিব পাৰে। এই চাৰ্জাৰডাল আপুনি নিশ্চয় কিনি ট্ৰাই কৰিব পাৰে। যদি মোৰ চেনেলটো ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে ছাইডত থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। শেষত আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু চাৰ্জাৰটো নিশ্চয় আপুনি ট্ৰাই কৰিব। জয় আই অসম।